স্বাগতম স্বাগতম তিনবাৰ ক'লো মই স্বাগতম কাৰণ আজি আছে খাবলৈ লাই আৰু লগত আছে গাহৰি তো সেইবাবে হৈছে মোৰ মনটো বহুত ফূৰ্তি আৰু বনাব মোৰ কেমেৰা পিছফালে থকা মানুহজনী তো দেখাই দিছোঁ এইটো হ'ল মোৰ মানুহজনী তো আপোনালোকে চিনিয়ে পায় বাৰু তাই হয় ৰান্ধনীটো তাই বনাব আৰু ইফালে হৈছে গেছটো পূৰা ৰেডি খালী একো নাই তো ইয়াত বনোৱা আৰম্ভ হৈ যাব এতিয়া তো বলক দেৰি নকৰি আৰম্ভ কৰি দিবা তুমি সবতকৈ আগে আমি গাহৰিটো বইল কৰিব লাগিব এজ ইউজুৱেল চবে কৰে বাৰু কৰি লোৱাটো ভালো তো বইল কৰিব দিছোঁ আৰু ইফালে এতিয়া লাইটো ধুই লৈছে বাৰু আৰু লাই পাতটো আপোনালোকে দেখাই পাইছে বহুত ডাঙৰ চব বাল্টিঙত ধুই আছে আৰু লাইটো দেখি পাই মানে মনটো ভাল লাগি গৈছে একদম গাঁৱলীয়া গাঁৱলীয়া ফিল আৰু এতিয়া কেৰাহী যিহেতু গৰম হ'ল অকণমান মিঠাতেল দি দিছে বাৰু তো গাহৰিটো তেল দি ভাজিব আৰু এটা কেৰাহীত পিঁয়াজ জলকীয়া দি দিলে তো বনোৱাও আৰম্ভ হৈ গ'ল তো আপোনালোকে ভালকৈ চাই থাকিব লাইৰ সৈতে গাহৰি মাংস বনোৱা তো ইফালে মিছেছে পূৰা বনাব ধৰিলে তো মোৰো মানে ভোক লাগিব ধৰিলে দেখা পায় আৰু আহি গ'ল এতিয়া মেইন বস্তু গাহৰি তো গাহৰিটো দি দিলে বাৰু বঢ়িয়াকৈ দি আছে কৰচেদি চাই লওক এইখিনি গাহৰি বইল কৰি লোৱা হৈছিলে মজা অকণমান ভাজি দিব বাৰু এতিয়া তাৰপিছত আপোনাৰ বাকী বস্তুবিলাক আহি যাব এতিয়া আহিব আপোনাৰ হালধি এই চাওক হালধি দি দিছে 2 চামুচ হালধি আৰু এতিয়া আহিব লগত নিমখ এইটো নিমখ দি দিছে বেছি নিমখ দিয়া নাই বাৰু কাৰণ পিছত আৰু যেতিয়া সিজিবলৈ হ'ব তেতিয়া নিমখ দিব চাগে তো সেইবাবে এতিয়া কম পৰিমাণত নিমখ দি দিছে পিছত লাই দিয়াৰ পিছত দিব আৰু ইফালে এতিয়া আদা নহৰুটো পূৰা খুন্দি আছে আদা নহৰু জলকীয়া আৰু বন্ধুসকল আজি মানে মোৰ বাৰ্থডে সেইবাবে মানে লাই গাহৰিটো তৈয়াৰ কৰি আছে মিছেছে তো আপোনালোকে ঠিকে শুনা পাইছে মোৰ বাৰ্থডে তো বাৰু মিছেছে আদা নহৰু খুন্দি আছে তেতিয়ালৈকে মোৰ বাৰ্থডেটো অকণমান হ'লেও সৰুকৈ চেলিব্ৰেট কৰিছোঁ বলক মোৰ বাৰ্থডেটো আপোনালোকৰ লগত চাই হৈ একেলগে ৱেলকাম এভৰিৱান আজি মই বহুত হেপী কাৰণ মোৰ আছে পিছফালে হেপী বাৰ্থডে লিখা কাৰণ মোৰ আজি সঁচাকৈ হেপী বাৰ্থডে তো এৰ বাবে আনিছোঁ এটা টিকলা কেক আনিলোঁ মানে পকেটত নাই পইচা চব দোকানৰ পৰা আনি পালোঁ সৰু কেক সৰু চাই কেক তো এইটো হেপী বাৰ্থডে তুমি হেপী বাৰ্থডে কাটি দিওঁ ইফালে কাটি দিয়া দিয়া মোক দিয়া তো মানে মই এতিয়া মাক কেকটো খুৱাই দিওঁ এই খা আৰু এইফালে বিশ্বাস এই মায়ে গিফ্ট দিছে আৰু আশীৰ্বাদ দিব আৰু আমি তিনিটাই চেলিব্ৰেট কৰিম আদা নহৰু খুন্দা হৈ গ'ল আৰু এতিয়া আদা নহৰু দিয়া টাইমো হৈ গ'ল আৰু এইফালে আদা নহৰুটো দি দিছে বঢ়িয়াকৈ আৰু আদা নহৰু মিহলাই ভাজিব ধৰিছে বঢ়িয়াকৈ আৰু এতিয়া আহি গ'ল মেইন বস্তু দিয়া লাই এই চাওক কি ডাঙৰ ডাঙৰ লাই একদম পূৰা কেৰাহীত জেগাটো জুৰিবনে নাই নাজানো কিন্তু মানে ভজা হোৱাৰ পিছত এইটো কমি যাব এতিয়াহে বহুত পৰিমাণত দেখা পাইছে চ' আমি বাৰু চব নিদিওঁ কাৰণ অভাৰ হৈ যাব চ' যিখিনি দৰকাৰ এইখিনি দিলোঁ বাৰু আৰু এইফালে লাইটো প্ৰায় হ'ব ধৰিছে কাৰণ 15 মিনিটমান বাৰু ভাজিলে আৰু ঢাকিও থৈছিলে এইটো বাৰু দেখুওৱা নহ'ল কিন্তু চাওক এতিয়া লাইটো তেতিয়া দিওঁতে কিমান আছিলে এতিয়া কিমান কমি গ'ল আৰু এইটো চাওক পিচটো গাহৰি পিচটো তেল বঢ়িয়া ভাল লাগে তেল মাংস পিচবিলাক ভাল লাগে আৰু এবাৰ দেখাই দিছোঁ এইটো চাওক এইটো ময়ে খাম বাৰু এইটো ময়ে খাব লাগিব আৰু ইফালে এতিয়া ধনিয়া পাত এইকেইটা চাওক ধনিয়া পাত কাৰণ ধনিয়া টেষ্ট হয় তো ধনিয়াটো দি দিছে ওপৰত এতিয়া লাই আৰু ধনিয়া মিক্স হৈ যাব তাত খাই মজা লাগিব ইয়াৰ সুগন্ধই মানে বেলেগ এটা আহিব চ' আমাৰ লাই গাহৰিটো প্ৰায় হ'লেই বাৰু সেইকাৰণে একদম শেষৰ সময়ত ধনিয়াটো দিয়া গৈছে তো এতিয়া আৰু উঠাব আৰু বেছি টাইম নাই আৰু তো মিক্স হৈ গৈছে ধনিয়াৰ লগত লাই তো আপোনালোকে চাই বাৰু কেনেকৈ পাইছে কমেণ্ট কৰি জনাব এইটো লাই গাহৰি তো খাই বাৰু মই ক'ম বাৰু কেনেকৈ হৈছে এতিয়া মই অকণমান লৈ ল'ম বাতিত তাৰপিছত আপোনাক কৈ আছোঁ তো কেনেকৈ টেষ্ট হ'ব মানে মিছেছৰ পৰা অলপ খুজিছোঁ বাৰু তাই দি দিব মই প্লেট এখন লৈ আনো বাৰু প্লেটটো এইটো লৈ আনিছোঁ তো ইয়াতে অলপ মাংস এপিচমান খুজিছোঁ আৰু
লাই খুজিছোঁ যাতে আপোনালোকক খাই কেনে মই অলপ ৰিভিউটো দিব পাৰোঁ মানে কেনেকৈ হৈছে তো এইটোতো দিবই লাগিব যিহেতু খানাৰ ব্লগ চলি আছে তো আপোনালোকে চাই থাকিব প্ৰথমতে আৰু গেছটো নুমাই লওক তো যিহেতু হৈছে নহ'লে আৰু ইফালে লাগি যাব কেৰাহীত তো আহক বলক এতিয়া এইটো ঢাকি থৈ দিব কেৰাহীটো তাৰপিছত ইফালে মই খাই কেনে আপোনালোকক ৰিভিউটো দি আছোঁ আপোনালোকে চাই থাকক বহুত গৰম বাট টেষ্ট বঢ়িয়া গৰম হ'লেও আপোনালোকৰ কাৰণে খালোঁ ৰিভিউ দিবৰ কাৰণে গৰমৰ মজাও বেলেগ মা কৈছে